নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি এটা মই বিশেষ কাৰণত এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টোৰ বিশেষ কাৰণটো হৈছে আজি আমাৰ কলেজত 2022 বৰ্ষৰ এটা নৱাগত আদৰণি আছে। নৱাগত আদৰণি পৰিৱেশ আজি মানে এটা অনুষ্ঠান, যিটো অনুষ্ঠান আজি সকলোৱে উখল মাখল পৰিৱেশ, আজি এটা হাঁহি বিৰিঙিনি পৰিৱেশ। আজি আমাৰ এই কলেজখনত নামনি মাজুলী কলেজ, তাত আজি আমাৰ ধুনীয়া এটা পৰিৱেশ, যিটো পৰিৱেশ হৈছে নৱাগত আদৰণি। মোৰ চেনেলটোত কম পৰিমাণে হ'লেও মই শ্বৰ্ট ফিল্ম, কভাৰ ডান্স, কভাৰ চং এনেকুৱা ভিডিঅ' বনাওঁ। আৰু মই ব্লগ চগ ইমান নবনাই, যি কি নহওক আজি এটা ব্লগ বনোৱাৰ কাৰণটো হৈছে এইটো, গম পাইছে আপোনালোকে, যি নৱাগত আদৰণি আছে। বলকচোন মই আজি আমাৰ এই অনুষ্ঠানটো আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ। তাৰ কাৰণে আমি ভগৱানৰ ওচৰত কামনা কৰি সমস্ত আমাৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষাগুৰুসকলে আনুষ্ঠানিকভাৱে আমি তোমালোকক আদৰণি জনাইছোঁ। অসমীয়া বিভাগৰ প্ৰবক্তা তেখেতে একাধিক ক'ব আজি নৱাগত আদৰণিৰ বিষয়ে। ছাৰ কওকচোন। অৰ্থাৎ কনিষ্ঠ মহাবিদ্যালয়ৰ এই সভাখনি যিটো আদৰণি আমাৰ প্ৰাক্তন
গীতটিয়ে আমাৰ অনুষ্ঠানটি আৰম্ভ হৈছে আৰু ইয়াত যিসকল বিশিষ্ট অতিথি বিশিষ্ট বক্তা সকলে নিজৰ দিহা পৰামৰ্শ বা মতামত সেইখিনি অতি সুন্দৰ হৈছে।
থকা পালে মোক জনাবলৈ নাপাহৰিব। আৰু এটা কথা হ'ল এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক প্লিজ মই বহুত অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে কাষত থকা বেল আইকন দবাই দিয়ে যাতে পৰৱৰ্তী পৰ্যায়ত আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে সোনকালে চাব পাৰিব। আৰু যদি আপোনালোকে এনেধৰণৰ ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে মোক জনাব, মই নিশ্চয় আপোনালোকক এনেধৰণৰ আনুষ্ঠানিক ভিডিঅ' মাজে সময়ে দেখুৱাব পাৰিম মোৰ আশা আছে। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ সকলোকে।